তেতিয়াহ'লে আজি আমি শিকিম জিমেইল একাউণ্ট কেনেকৈ খোলে। তাৰ বাবে প্ৰথমতে আপুনি এই google.com এলৈ গৈ ল'ব। ক্ৰোম বা ফায়াৰফক্স যিহত ইউজ কৰিছে, মই লেপটপ ইউজ কৰি আছোঁ এতিয়া। এই google.com গৈ ল'ব, তেতিয়া এনেকুৱা পেজখন আহিব। তাৰপাছত ওপৰত দেখিব জিমেইল বুলি লিখা আছে, ইয়াত মই মাউচে দেখাই আছোঁ, তাত ক্লিক কৰিব। তেতিয়া এই পেজটো আহিব, এইটো। এতিয়া কি কৰিব লাগে, ক্ৰিয়েট এন একাউণ্ট, তাত ক্লিক কৰক। ওপৰতো আছে তলতো আছে ক্ৰিয়েট এন একাউণ্ট, ওপৰতে ক্লিক কৰিলোঁ। তাত নতুন টেব খোল খালে। তাত এতিয়া আপুনি নিজৰ নাম দিব লাগিব আৰু যিটো ইউজাৰ নেম, এতিয়া মোৰ নাম দি দিছোঁ মই, ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম। ইয়াত ইউজাৰ নেম দিব লাগে এটা, যিটো আপোনাৰ ইমেইল আইডি হ'ব, জিমেইল আইডি হ'ব, জিমেইল আইডি হ'ব। মই দিছোঁ এইটো। এতিয়া ইয়াত পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ড যেনেকুৱা হ'ব পাৰে, আপুনি যিকোনো নাম দিব পাৰে, কিন্তু এনেকুৱা নাম নিদিব যাতে কোনোবাই পটককৈ গেছ কৰিব পাৰে। কিবা নাম নম্বৰ মিলাই পেলাই কিবা আপুনি এটা দিয়ক। এতিয়া এই পাছৱৰ্ডটো ক'ৰবাত ভালকৈ লিখি থওক, কাৰণ আপোনাক পিছত দৰকাৰ পৰিব এই পাছৱৰ্ডটো আপোনাৰ জিমেইলটো লগ ইন কৰিবলৈ। এতিয়া আপোনাৰ যিটো ইমেইল আইডি ওপৰত আপুনি যিটো ছিলেক্ট কৰিছিলে, সেই ইমেইল আইডিটো আৰু পাছৱৰ্ডটো ভালকৈ মনত ৰাখক। দিলোঁ পাছৱৰ্ড। এতিয়া নেক্সট কৈছে এই ইউজাৰ নেমটো কোনোবাই অলৰেডি ল'লে, সেইকাৰণে বেলেগ এটা নাম দিব লাগিব। বেলেগ এটা দিলোঁ, চাওঁ, হৈ গ'ল। এইটো ইমেইল এড্ৰেছ মোৰ একচেপ্ট হৈ গ'ল। এতিয়া ফোন নম্বৰ অপশ্যনেল, ফোন নম্বৰ দিব লাগে। ফোন নম্বৰ এতিয়া নিদিওঁ, অপশ্যনেল কৈছে যেতিয়া পিছত দিলেও হ'ব। ৰিকভাৰী ইমেইল এড্ৰেছ পিছত দিলেও হয়, দি দিম পিছত। আৰু এতিয়া সুধিছে আপোনাৰ ডেট অফ বাৰ্থ, দিছোঁ নিজৰ যিটো ডেট অফ বাৰ্থ দি দিব, পেন কাৰ্ডৰ মতে থাকিলে ভাল। জেণ্ডাৰ সুধিছে মেল আৰু ফিমেল, দিলোঁ। এতিয়া কৰিম নেক্সট। এতিয়া আহিলে প্ৰাইভেচি টাৰ্মছ এণ্ড কণ্ডিশ্যন, বহুত দীঘল লিষ্ট হ'ব, পঢ়িব লাগিব, বেছিভাগে নপঢ়েই। আৰু এগ্ৰী কৰাৰ বাহিৰে উপায় নাই, নহ'লে কেঞ্চেল হৈ যাব। এগ্ৰীটো কৰিবই লাগিব। এগ্ৰী ক্লিক কৰক। গৈ আছে লোডিং হৈ আছে, বনি আছে, ইমেইল এড্ৰেছ বনি আছে, জিমেইল বনি আছে একাউণ্ট। এয়া বনি গ'ল। এয়া আপোনাৰ নতুন জিমেইল একাউণ্ট বনি গ'ল। ৱেলকাম ইমেইল বাই গুগল, চিম্পল স্মাৰ্ট ছিকিউৰ। নেক্সট চুজ এ ভিউ, কেনেকুৱা লাগে, কমফৰ্টেবল, কম্পেক্ট, ডিফল্ট। কমফৰ্টেবল লৈছোঁ, কমফৰ্টেবল বদাই ল'ব পাৰিব পিছত। এইটো হ'ল জিমেইল। এটা ইনবক্সত এটা ইমেইলো আহিছে, ND ফ্ৰম গুগল। এইটো অট'মেটিক ৰিপ্লাই আহিছে, হাই ভাৰ্গৱ, আই এম ছ' গ্লেড ইউ ডিচাইডেড টু ট্ৰাই আউট জিমেইল। নালাগে পঢ়িবলৈ, এইবিলাক দৰকাৰ নাই। এটা ইমেইল আহিছে, ডিলিট কৰি দিছোঁ মই। তেতিয়াহ'লে এইটো এটা বনি গ'ল। এইবিলাক কিবা আছে, ক্ল'জ কৰিছোঁ, এইবিলাক ক্ল'জ কৰিছোঁ। এইটো বনি গ'ল জিমেইল। এতিয়া লগ ইন কেনেকৈ কৰিম, লগ আউট কৰি ল'ম প্ৰথমতে। ইয়াত চাইন আউট কৰি দিলোঁ। গুগল দেখাওঁ, গুগলৰ পৰা দেখাওঁ, google.com। আকৌ আহিলোঁ google.com, তাৰপৰা জিমেইল যাম, খোল খালে। ইয়াত ইমেইল, যিটো আপুনি ইমেইল এড্ৰেছ দিছিলে অলপ আগতে, বনাইছিলে ইমেইল এড্ৰেছ, সেইটো দিব লাগিব। নেক্সট যিটো পাছৱৰ্ড দিছিলে আপুনি, পাছৱৰ্ডটো দি পেলাই এণ্টাৰ মাৰক, নহ'লে নেক্সট কৰক, আপোনাৰ জিমেইল লোডিং হৈ যাব। এইবিলাক সুধিছে আৰু কিবা কিবি। ৰিকভাৰী ফোন নম্বৰ দিব লাগিব, পিছত ৰিকভাৰী ইমেইল দিব লাগিব, পিছত কৰিম। আপুনিও পিছত কৰি ল'ব পাৰিব। তেতিয়াহ'লে এইটো ইমেইল খোল খালে, ইমেইল বনি গ'ল। ছ' ইজি। ইয়াৰ পিছৰ ভিডিঅ'টোত মই দেখাম কেনেকৈ ইউটিউব চেনেল খোলে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।